আজি আমাৰ এইখন গাঁৱত আমি ৪৫ জন মানে কি হলো জইনিং হলো ইউপিপিএল দলক এইটো আমাৰ এনজিঅ'ৰ আণ্ডাৰত বৰখাত যিটো এনজিঅ' আছে এনজিঅ'ৰ আণ্ডাৰত আজি জইনিং হলো আৰু আহিব লগা আছে যেহেতু আমি ৪৫ জনে যে জইন হৈছোঁ আমি এটা সৈনিক আমি গাঁৱে গাঁৱে যাম প্ৰতিটো গীতত যাম আমি প্ৰতিটো গীতত আমি আলোচনা কৰিম আৰু এইবাৰ ধনেশ্বৰ গয়াৰী যে আমাৰ বাওঁখুনি সমষ্টি হাৰিব এইটো 100%। তাৰমানে মুছলমানৰ হৈ সি একো কৰা নাই, সি কৰিছে কি মুছলমানৰ ঘৰত নিমন্ত্ৰণ খাইছে, মুছলমানৰ ঘৰত সি নিমন্ত্ৰণ খাবলৈ আহে, ভালকৈ মাতিলে সি ভালকৈ নিমন্ত্ৰণ খাবলৈ আহে, কিন্তু মুছলমানৰ সমস্যাবিলাক ক'লেও সি বুজি নাপায়, সি কিবা ধেমালি নিচিনা যেন ভাবে। সেইকাৰণে আমি মুছলমানসকলক আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মাইনৰিটিবিলাকক আমি ক'ব বিচাৰোঁ, মেছেজ দিব বিচাৰোঁ যে আমাক বিপিএফ আৰু কংগ্ৰেছ বা আমাৰ বিজেপি এইবিলাক নালাগে, আমাক সকলোকে এক হ'বলৈ হ'ল। যিটো অসমত উচ্চতৰ প্ৰভাৱ চলি আছে সেইকাৰণে মই মুছলমান ভাইসকলক ক'ব বিচাৰিছোঁ বেলেগ দল আৰু কৰিব নালাগে, আমাৰ বিটিআৰত যদি ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ প্ৰমোদ বড়ো ছাৰে দিব পাৰিব। গতিকে আমাৰ মুছলমান ভাইখিনিক ক'ব বিচাৰোঁ মই যে আমাৰ মাইনৰিটিবিলাক যে আমাৰ এটা দলে কৰিব লাগে বিটিআৰত ইউপিপিএল চৰকাৰ। গতিকে আমি সকলোৱে আজি ক'ব বিচাৰোঁ ইউপিপিএল লং লেফ, ইউপিপিএল লং লেফ, ইউপিপিএল লং লেফ, প্ৰমোদ বড়ো লং লেফ, প্ৰমোদ বড়ো লং লেফ, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া লং লেফ, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া লং লেফ। আজি ৰঞ্জিত বসুমতাৰীৰ জৰিয়তে আমি যি জইনিং হ'লোঁ, ৰঞ্জিত বসুমতাৰী আমাৰ বাওঁখুংৰি দলত বাওঁখুংৰি সমষ্টিত জিতাটো 100% চিয়'ৰ।